আমাৰ শৰীৰত যিবোৰ কলা ৰঙৰ সৰু সৰু চিন থাকে সেইবোৰক তিল বুলি কোৱা হয়। ই কলা ৰঙৰ গোলাকাৰ হয় আৰু বহুত সৰু হয়। ভাৰতীয় শাস্ত্ৰত বহুত প্ৰকাৰৰ তিলৰ বৰ্ণনা কৰা হৈছে। সামুদ্ৰিক শাস্ত্ৰ অনুসৰি তিলৰ প্ৰভাৱ ভৱিষ্যত আৰু বৰ্তমানত হয়। চেহেৰাত থকা তিলে ব্যক্তি এজনৰ আহিবলগীয়া সময় কেনেকুৱা হ'ব, কি ঘটনা ঘটিব পাৰে এইবোৰ বিষয়ে কয়। ব্যক্তি এজনৰ মুখত থকা তিলৰ আধাৰত ব্যক্তি এজনৰ স্বভাৱ এনেধৰণৰ হয়। মূৰত বা কপালত তিল থকা ব্যক্তি জীৱনত বহুত সফল হয়। এনে ব্যক্তিৰ মগজু কম বয়সতে বিকশিত হৈ যায়। মূৰৰ সোঁফালে তিল থকা ব্যক্তিসকল ধনৱান হোৱাৰ লগতে ভাগ্যশালীও হয়। তেনে ব্যক্তিৰ কঠিনতকৈ কঠিন কাম কৰাৰ অদ্ভুত ক্ষমতা থাকে। কিন্তু যিসকল ব্যক্তিৰ কপালৰ বাওঁফালে তিল থাকে তেনে ব্যক্তিয়ে পইচাৰ মূল বুজি নাপায়। এনে ব্যক্তিয়ে নিজৰ টকা পইচা অযথা খৰচ কৰিবলৈ কুণ্ঠাবোধ নকৰে। সামুদ্ৰিক শাস্ত্ৰৰ মতে যদি কোনো এজন ব্যক্তিৰ দুইযোৰ চেলাউৰিৰ মাজত তিল থাকে তেনে সেই ব্যক্তি বহুত বুদ্ধিমান হয়। এনে ব্যক্তিৰ বহুত টেঙৰ হয় আৰু নিজৰ বুদ্ধিৰে কাৰ্যক্ষেত্ৰত সফলতা আৰ্জিব পাৰে। এনে ব্যক্তিৰ কেতিয়াও টকাৰ অভাৱ নহয়। যদি কোনো ব্যক্তিৰ সোঁ চকুৰ কোণত তিল থাকে তেন্তে সেইসকল ব্যক্তি বহুত ভাবুক হয়। যদি এওঁলোকে সফলতা প্ৰাপ্তি নকৰে তেন্তে খঙত যিকোনো ব্যক্তিক নিজৰ শত্ৰু বুলি মানি লয়। যদি কোনো ব্যক্তিৰ সোঁ চকুৰ পতাত তিল থাকে তেন্তে সেইসকল ব্যক্তি বহুত ক্ষমতাশালী হয় আৰু এওঁলোকে প্ৰতি ক্ষেত্ৰতেই সফলতা প্ৰাপ্তি কৰে। যিসকল ব্যক্তিৰ চকুৰ তলত তিল থাকে তেনে ব্যক্তি প্ৰেম আৰু ৰোমাঞ্চৰ ক্ষেত্ৰত বহুত ভাবুক হয় আৰু এনে ব্যক্তি সদায় বেলেগক সহায় কৰিবলৈ সাজু থাকে। কিন্তু যদি চকুৰ তলত তিল থকাৰ উপৰিও নাকৰ ওপৰত তিল থাকে তেনে ব্যক্তিক বুজি পোৱাটো বহুত কঠিন হয় আৰু তেওঁলোকৰ স্বভাৱ বহুত অজীৱ হয়। যিসকল ব্যক্তিৰ বাওঁ চকুৰ তলত আৰু নাকৰ ওচৰত তিল থাকে তেনে ব্যক্তিয়ে তেওঁৰ ওচৰৰ পাজৰৰ ব্যক্তিক অলপ ঈৰ্ষা কৰে আৰু তেওঁ কেৱল নিজৰ বাবেই চিন্তা কৰে। যিসকল ব্যক্তিৰ ঠিক বাওঁ চকুৰ তলতেই তিল থাকে তেনে ব্যক্তিয়ে তেওঁলোকৰ ভালপোৱা কাপোৰ সলোৱা দি সলায়। কিন্তু যিসকল ব্যক্তিৰ বাওঁ চকুৰ চুকত তিল থাকে তেনে ব্যক্তিয়ে নিজৰ প্ৰেমীৰ বাবে কাজিয়া কৰিবলৈ সাজু থকা প্ৰকৃতিৰ হয়। এনে ব্যক্তিয়ে নিজৰ প্ৰেম পাবৰ বাবে যিকোনো অপৰাধ কৰিব পাৰে। যদি কোনো ব্যক্তিৰ বাওঁ চকুৰ পতাত তিল থাকে তেনে ব্যক্তিৰ মগজ বহুত চোকা। এনে লোকে যিকোনো পৰিস্থিতিত নিজৰ বুদ্ধিৰে সফলতা প্ৰাপ্তি কৰিব পাৰে। কিয়নো এওঁলোকৰ সফলতা প্ৰাপ্তি কৰিবৰ বাবে এক অদ্ভুত ক্ষমতা আছে। এনে ব্যক্তিক বুজি পোৱাটো বহুত কঠিন হয়। কিন্তু যদি কোনো ব্যক্তিৰ নাকৰ প্ৰাৰম্ভিক অংশত তিল থাকে তেনে ব্যক্তি কল্পনাশীল হয়। এনে ব্যক্তিয়ে যিকোনো কাৰ্যক ৰচনাত্মক ধৰ্মেৰে কৰিবলৈ পছন্দ কৰে। যিসকল ব্যক্তিৰ সোঁগালৰ হাড়ত তিল থাকে তেনে ব্যক্তি বহুত ভাবুক হয়। এওঁলোকে নিজতকৈ আগত নিজৰ পৰিয়াল আৰু জীৱনসংগীৰ বিষয়ে চিন্তা কৰে। নিজৰ এই ভাৱনাত্মক গুণৰ বাবে বহুতবাৰ মানসিক অশান্তিৰ সন্মুখীন হ'ব লগা হয়। কিন্তু যদি হাড়ৰ সলনি সোঁগালৰ যিকোনো স্থানতে তিল থাকে তেন্তে তেনে ব্যক্তি বহুত কামোদ স্বভাৱৰ হয় আৰু এই স্বভাৱৰ বাবে বহুতবাৰ মতভেদ কৰি থাকে। যিসকল ব্যক্তিৰ বাওঁ গালৰ হাড়ত তিল আৰু কাণৰ ওচৰত তিল থাকে তেনে ব্যক্তিক বুজি পোৱাটো বহুত কঠিন। এনে ব্যক্তিয়ে বহুত ভাল যোজনা কৰিব পাৰে আৰু লগতে গৃহস্থময় স্বভাৱৰ হয়। কিন্তু যিসকল ব্যক্তিৰ বাওঁ গালৰ ওচৰত আৰু প্ৰায় কাণৰ পৰা আঁতৰত তিল থাকে তেনে ব্যক্তি বহুত বুদ্ধিমান হয়। এনে লোকে সময়সূচীৰ মতে কাম কৰি বেয়া পায় আৰু সদায় নতুন নতুন কাম কৰিব বিচাৰে। নাকৰ ঠিক তলত যদি সোঁফালে তিল থাকে তেনে সেইসকল ব্যক্তি শ্ৰেষ্ঠ বিচাৰ বুদ্ধি সম্পন্ন হয় আৰু ভাগ্যশালীও হয়। কিন্তু স্বভাৱ ৰহস্যময়ী হয়। সেইবাবে তেনে ব্যক্তিৰ সন্মুখৰজনে গম নাপায় যে তেওঁৰ বিষয়ে সেই ব্যক্তিজনে কেনেধৰণৰ বিচাৰ ৰাখিছে। যদি নাকৰ ঠিক তলত মাজতে তিল থাকে তেনে ব্যক্তি স্বাধীনভাৱে জীয়াই থাকিবলৈ পছন্দ কৰে। এনে ব্যক্তিয়ে যাত্ৰা কৰি বহুত ভাল পায়।
তেওঁলোকৰ কামত বেলেগে হস্তক্ষেপ কৰাটো পছন্দ নকৰে। যিসকল ব্যক্তিৰ নাকৰ তলত ওঠৰ বাওঁফালে তিল থাকে তেনে ব্যক্তিয়ে নিজৰ সন্তানক বহুত মৰম কৰে। তেওঁলোকৰ উদাৰতাৰ বাবে ঘৰত সদায় সুখ সমৃদ্ধি বাতাবৰণ বৰ্তি থাকে। এনে ব্যক্তিয়ে বিশ্বাসৰ পাত্ৰ হয়। যদি এনে তিল কোনো মহিলাৰ থাকে তেনে তেওঁলোক বহুত ধুনীয়া লাগে দেখিবলৈ। যদি কোনো ব্যক্তিৰ নাকৰ তলত বাওঁফালে তিল থাকে তেনে ব্যক্তি কলাত্মক প্ৰতিক্ৰিয়াৰে কাম কৰা মানুহ হয়। এনে ব্যক্তিয়ে বহুতবাৰ নিজৰ কামৰ দ্বাৰা বেলেগক আচৰিত কৰি তোলে। এওঁলোকৰ বহুত প্ৰেম সম্বন্ধ হ'ব পাৰে। কিন্তু যদি এবাৰ এওঁলোকে উপযুক্ত সংগী বিচাৰি পায় তেন্তে তেওঁৰ সলনি বেলেগক চকু উঠায়ো নাচায়। ওঠৰ ঠিক ওপৰত সোঁফালে তিল থাকে তেনে ব্যক্তিয়ে নিজৰ কাৰ্য সঠিক ৰূপত সম্পন্ন কৰে। যদি এনেধৰণৰ তিল মহিলাৰ থাকে তেন্তে এই মহিলাগৰাকীক দেখাত বহুত আকৰ্ষণীয় কৰি তোলে। কিন্তু বেলেগৰ তুলনাত এনে ব্যক্তি বুদ্ধিমান হয়। এওঁলোকৰ কল্পনা শক্তিও বহুত ভাল। যদি কোনো ব্যক্তিৰ ওঠৰ চুকত সোঁফালে তিল থাকে তেনে ব্যক্তি প্ৰেমী স্বভাৱৰ হয়। এনে ব্যক্তিক জীৱনসংগীৰ বাবে নিষ্ঠাৱান হয়। যদি ওঠৰ চুকত বাওঁফালে তিল থাকে তেনে ব্যক্তি বেছি কামুক হয়। এনে ব্যক্তি নিজৰ সংগীগৰাকীক লৈ শাৰীৰিক সম্পৰ্কৰ বাবে বেছি উত্তাল হৈ থাকে। যদি সংগীগৰাকীয়ে এই ক্ষেত্ৰত তেওঁক সহযোগ নকৰে তেন্তে এনে ব্যক্তিয়ে বেলেগৰ লগত শাৰীৰিক সম্বন্ধ গঢ়িব পাৰে। যদি কোনো ব্যক্তিৰ থুঁথৰিৰ বাওঁফালে তিল থাকে তেন্তে সেইসকল ব্যক্তি ধৰ্মৰ প্ৰতি আগ্ৰহী হয়। এনে ব্যক্তি ভৌতিক সুখ সুবিধাৰ প্ৰতি আকৰ্ষিত হয়। থুঁথৰিৰ ঠিক তলত তিল থাকিলে তেনে ব্যক্তিৰ অসুৰক্ষিত ভাৱনাৰে জীৱন কটায়। এনে ব্যক্তিৰ সফলতা প্ৰাপ্তিৰ ক্ষেত্ৰতো সন্দেহ থাকে। এই কাৰণে এওঁলোকৰ যিকোনো কৰ্মৰ অভিজ্ঞতা নাথাকে। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নতুন বন্ধু বান্ধৱীসকলক চাবলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।